Audio Jungle. নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল সাইউইথ চিনেমালৈ। আজি এটা নতুন কনসেপ্টৰ ভিডিঅ' লৈ আনিছো এনিমে ৱৰ্ল্ডৰ লাইভ একচন এডাপ্টেশন নেটফ্লিক্সৰ নতুন ওয়েব সিৰিজ সিজন 2 আমাৰ ওৱান পিছৰ ট্ৰেইলাৰ আহি গ'ল আৰু সিৰিজখন 10 মাৰ্চত মুকলি হ'ব গৈ আছে। তাৰ বিষয়ে আমি কথা পাতিম যে ট্ৰেইলাৰটো চাই আমাৰ কেনেকুৱা লাগিল। তো কেনেকুৱা লাগিল তোৰ? কি কম, প্ৰথমতে এটা বস্তু ভাল লাগছে কি ফ্ৰম দ্য ইমেজিনেশ্যন অফ ইচিৰো ওডা বুলি দিছে। চবতকে ডাঙৰ কথা এইটো লাইনটো কিন্তু সঁচাই ফ্ৰম দ্য ইমেজিনেশ্যন অফ ইচিৰো ওডা, মানে কিমানখিনি ৰেচপেক্ট দি কিনে বনাইছে আৰু তেখেতৰ গোটেইখিনি মানে গাইডেন্স মতে গোটেইখিনি বনাইছে। সেইকাৰণে ছিজনটো এতিয়ালৈকে হিট যাইছে আৰু মানুহৰ এনিমে ৱৰ্ল্ডত যিমান ছাপোৰ্ট পাইছিল সেইকাৰণে নেটফ্লিক্সৰ লাইভ একশ্যন কৰোঁতেও চেম সিমান ছাপোৰ্ট পাই আছে। আৰু লগতে আমি যিখিনি দেখিছোঁ এতিয়া মানে VFX কোনো কাৰণতে কম দেখা নাই, আমি কম্প্ৰমাইজ কৰা দেখা নাই। সেইটো হওক লাবুন হওক বা যিয়ে হওক, মিষ্টাৰ থ্ৰী আহিছে, ডাইনছৰ আছে আৰু আমাৰ এলবা ফাইলেণ্ডৰ দুটা জায়েন্টছ যেতিয়া দেখাইছে। তো তেনেকুৱা ক্ষেত্ৰত আৰু লাবুনৰ যোনটো VFX সেইটো আচৰিত ক'ব লাগিব। ৱেলটো এটা দেখুৱাই মানে নিজে নহয়, ইমান ডাঙৰ ৱেল তাৰ ভিতৰত দেখাব। তো সেইটোৱে মানুহে এতিয়া চাই ভাল পাব এইখন, মানে কাৰণ গ্ৰেনলাইনৰ ইটো পাৰে এখন বেলেগ দুনিয়া, ইটো পাৰে ইমান একো কমপ্লিকেট দুনিয়া নহয়। সেইটোৱে গ্ৰেনলাইন কৈছে কাৰণ এইবাৰ ইনটু দা গ্ৰেনলাইন লিখাই আছে ট্ৰেইলাৰত। গ্ৰেনলাইনত এইবাৰ এন্ট্ৰি হ'ব। আৰু সবতকে ইন্টাৰেষ্টিং কথা, এইবাৰ লুফিৰ ক্ৰিউত মানে নতুন এটা নাকামা, মানে জাপানিজ ভাষাত যোনটো ফ্ৰেণ্ড বুলি কয়, এটা নতুন এন্ট্ৰি হ'ব। সেইটো হ'ব টনি চপাৰ আহিছে, আমি দেখা পাইছো। সেইটো খুব ভাল লাগিছে। যেনেকুৱা মাৰ্ভেলৰ যে এটা বেবি গ্ৰুট আছে, গ্ৰুট টাইপ ক্যাৰেক্টাৰ। তো সেইটোৱে ভাল লাগিছে গোটেইখিনি। আই হোপ এইখন ছিজন 2 বহুত ভাল হ'ব আৰু ছিজন 2 লগে লগে চাগে ছিজন 3 টো ইয়াৰতে ৰিলিজ দিব পাৰে, আমাৰ ঠিক নাই। তো সেইটোৱে আছে। তেনেকুৱা আমি দেখিছো স্কুইড গেমৰ লগত দেখিছো ছিজন 2 আৰু ছিজন 3 মাজত গ্যাপ মাত্ৰ 5-6 মাহৰ গ্যাপ। আৰু এইখন ছিজন 2 যেহেতু ওৱান পিছৰ বহুত এটা লং গ্যাপৰ মাজত আহিছে, 1.5 বছৰমান 2 বছৰমান টাইম লৈছে। মোটামুটি 23 মানত আহিছিল নেকি, 23 আহিছিল, 2-3 বছৰ হ'ব। আৰু আমি যেটো দেখিছো VFX খুবেই সুন্দৰ, মানে বহুত, মই কৈছো নহয়, আনাকন্ডা এই নতুন মুভিখনৰ এইবিলাক VFXতকে বহুত ওপৰত, মানে মুভি লেভেলত গৈছে আৰু একদম পুৰা। তো সেইটোৱে কিছুমান চিন আছে। নিকো ৰবিনক আমি দেখা পাইছো, কাষ্টিং ভাল কৰিছে নিকো ৰবিন। কাষ্টিং কিন্তু টু দা পইণ্ট হৈছে বৰ্তমান যি কৰিছে গোটেইকেইটা। মানে এবাৰ নতুন ভিলেনো আহিব। আমি লেডি ভিলেন দেখিছো এইবাৰ, স্ট্ৰ হেড পাইলট তুমি হো, এনেকুৱা ডায়লগ আছে। এইটো নিকো ৰবিন বাৰু, পিছত গম পাব মানুহে, স্পইলাৰ নিদিও। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। কেনেকুৱা পালে জনাব। আৰু এনেকুৱা ধৰণৰ কন্টেন্ট আমি বনাই আছো অসমীয়া। অগ্নিমান মুভিখন যদি চোৱা নাই, আগতে ৰিভিউটো চাই লওক, তাৰ পিছত আপোনালোকে ডিসাইড কৰিব। আৰু লাষ্টলি কৈ দিও, সাবস্ক্ৰাইব খিনি কৰি দিও। মাত্ৰ 3টা সাবস্ক্ৰাইবাৰ লাগে আমাৰ 900 সাবস্ক্ৰাইবাৰ হ'ব কাৰণে। সেকেন্ডৰ এটা ক্লিক বাটন হয়, আপোনালোকে এটা সাবস্ক্ৰাইব কৰিলে আমি মোটিভেট হৈ যাও, আমি আৰু কনসিস্টেন্টলি ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। টিল দেন টেক কেয়াৰ, বাই বাই। Audio Jungle.